সেইটোতো ক'বলৈ আজি আমাৰ বেয়াই লাগে তথাপিও যেটো মই ক'বলগীয়া হৈছে কথাটো হৈছে যে জানুৱাৰী মাহৰ পৰা ছোৱালীগৰাকী ইয়াতে কাম কৰে কৰ্মচাৰী হয় ছোৱালীগৰাকী ইয়াতে কাম কৰিছিল আৰু তাইক তাৰমানে সেই আমাৰ যিটো সেলস মেনেজাৰ তেখেতে তাৰমানে কি হৈছে ভাস্কৰ বৰুৱা তেখেতে তাৰমানে একদম মানে হেৰেছমেণ্ট কৰি আছিলে হেৰেছমেণ্ট কেনেকুৱা ধৰণৰ হেৰেছমেণ্ট তেওঁক সেক্সুৱেল হেৰেছমেণ্ট কৰিছিলে আৰু সধবা হৈ পেলাই সেন্দুৰ পিন্ধিবলৈ মানা কৰিছিলে লগত শাখা খুলিব মানা কৰিছিলে আৰু ৰাতি ৱাৰ্কিং আৱাৰৰ পিছত অভাৰটাইমটো কাম কৰাইছিলে তাৰ বাহিৰে ৱাৰ্কিং আৱাৰৰ পিছতো ঘৰত গৈ পেলাই তেওঁক মেছেজ কৰিব দিছিলে আৰু সেই মেছেজবোৰো আমাক স্ক্ৰীনশ্বট দিছে আৰু এইবোৰ কথাবোৰ ভিডিঅ' কলিং কৰিব দিছে নিগেটিভ অৱস্থাত আপোনালোকে সকলোৱে বুজি পাইছে নিশ্চয় যে কি পজিশ্যনত তিৰোতাজনীয়ে চাফাৰ কৰি আছিলে ইভিন সেই বিশালৰ ষ্টাফবিলাকৰ লগতো কথা পাতিবৰ কাৰণে আগ্ৰহী মানে কথা পাতিব আছে কিন্তু গোটেইকেইটা ষ্টাফ চিনিয়ৰ মোষ্ট ষ্টাফবোৰে ইগন'ৰ কৰি আছিলে তাৰমানে কিবা দিনৰ পৰা এই চিনিয়ৰ মানুহজনে চাগে গোটেইকেইটা সংগৰি লৈ পেলাই ইয়াতে মানে তাক মেণ্টেলি হেৰেজ কৰি আছিল লগত মেণ্টেলি নহয় অকল ফিজিকেলি হেৰেজ কৰি আছিলে তো এনেকৈ তাই যেতিয়া তাতে ক'বলৈ গ'লে আকৌ সেইটোও কৰিছিল যে তাইক বাহিৰত কথাটো নোলাব বুলি তাইৰ জোৰ জবস্তি লৈ পেলাই চিম ভাঙি পেলাইছিলে ইভিন তাইক বেক চাইডৰ যিটো লিফ্টটো আছে লিফ্টৰ সন্মুখত য'ত CCTV কাভাৰ নকৰে তাত গৈ পেলাই তাইক অকণমান ফিজিকেলি মানে টাচ কৰিবৰ কাৰণে চেষ্টা প্ৰয়োগ কৰিছিলে আৰু তাই সেইটোত সমত হোৱা নাছিল কাৰণ তাইক হেৰেছমেণ্ট কৰিছে হেৰেছমেণ্ট সেইটো আছিলে প্লাছ তাইক কেছত দিয়া হৈছিলে আৰু কেছৰ পৰা প্ৰতিটো দিনে তাই 200-400কৈ কেছ কম হয় আৰু সেইটো মানে সূত্ৰপাত লৈ 12টা 12:30 তেখেতে ফোন কৰে মেনেজাৰে ফোন কৰি পেলাই যেতিয়া সেইবোৰ সোধে তেতিয়া মানে মেনেজাৰৰ ভাৰ্চনটো এনেকুৱা আছিলে যে যদি মোৰ লগত তই সাথ নিদিয় তেতিয়াহ'লে কিন্তু মই ইয়াৰ বেলেগ ষ্টেপ ল'ম আৰু তোমাক যদি তুমি মোৰ লগত সাথ দিয়া থাকা তোমাক মই প্ৰমোশ্যন কৰিম বহুখিনি আগবঢ়াই লৈ যাম কিন্তু তাই সাথ দিয়া নাছিলে যে যি হওক তাৰপিছত অফিচৰ ইয়াতে মানে বিশালৰ ষ্টাফবোৰ মানে তাক ফিজিকেলি তাৰ লগত মানে এটাচমেণ্টত থাকিব লাগে বা আগৰম বাগৰম এনেকুৱা ধৰণৰ আৰু যি কি নহওক সেনেকুৱা কৰি থাকোঁতে তাই মানে ভাবিছিলে যে প্ৰথমতে মই মানে আপোনাৰ বিশালৰ মানুহবোৰক জনাওঁ ছিনিয়ৰ লেভেল মানুহবোৰক জনাওঁ তেতিয়া জনাবলৈ আগবাঢ়িছিলে কিন্তু কোনেও তাইক মানে ছাপোৰ্ট কৰা নাছিলে তাই ভয় খাই আছিলে তাইৰ যিটো কণ্ডিশ্যন আছিলে বহুত ভয়ানক আৰু মই এগৰাকী ছোৱালী হিচাপে মই কেতিয়াও ক'ব বিচৰা নাই তাই কোন পজিশ্যনলৈকে গৈছিলে তাৰপিছত তাই যেতিয়া ইয়াতে ছাপোৰ্ট নোপোৱা হ'ল তেতিয়া আমাৰ জিলা কাৰ্যালয় গ'ল বিজেপি অফিচলৈ গ'ল বিজেপি অফিচত যেতিয়া কথাখিনি কৈ দিয়াৰ পিছত যেতিয়া আমি সকলোৱে দল বান্ধি আহিলোঁ কেৱল মাত্ৰ আমি জানিবলৈ চেষ্টা কৰিলোঁ যে কথাটো কিমান দূৰ সঁচা নে মিছা কাৰণ আমিও দেশৰ নাগৰিক হয় আৰু মহিলা এগৰাকী যেতিয়া এনেকৈ দিছে আমাৰো সকলোৰে এটা দেশৰ নাগৰিকৰ আমাৰো গুৰুত্ব আছে যে ছোৱালীগৰাকীয়ে কেনেকৈ কি কৰিব লাগে যি কি নহওক আমি যেতিয়া আহি যিটো পৰিস্থিতি দেখিছোঁ বহুত ভয়ানক হয় আৰু যিগৰাকী আছিলে ইয়াতে ষ্ট'ৰ মেনেজাৰ নিপন বৰ্মন তেখেতৰ এক্টিভিটিজ বহুতে বেয়া আছিলে ইভিন আমাৰ লগত ফেচ টু ফেচ কৰিব মন নাছিলে মিছবিহেভ কৰিছিলে আমাৰ লগত তাৰ যদি একো দোষে নাই মানুহজনৰ যদি একো দোষে নাই আমাৰ লগত ফেচ টু ফেচ হওক আমাৰ লগত কথা পাতক যে বাইদেউ বা দাদাহঁত কি হৈছে আমাক জনাওক তো এনেকৈ আহোঁতে আমি কথা পাতি থাকোঁতে আমি যেতিয়া সোমাইছোঁ আমি এনেকৈ কথা বাৰ্তালাপ কৰি থাকোঁতে কমচে কম 1 ঘণ্টা সময় হৈছে তাৰ 10 মিনিট আগত সেই মানুহজনক মানে ছাছপেণ্ড কৰিছে ছাছপেনশ্যন কৰি আমাক ছাছপেণ্ড লেটাৰ দিছে কিন্তু তাৰ লগত আমি কথা পাতিয়ে আছিলোঁ তো যি কিয় ছাছপেণ্ড কৰিছে কৈছে আমি ষ্টেপ লৈ লৈছোঁ যেতিয়া ছাছপেনশ্যন লেটাৰখন আমাৰ হাতত দিছিলে তাত উইদাউট ছিগনেচাৰ আৰু পাৰ্চনেল মেইলৰ পৰা এই ছাছপেনশ্যন লেটাৰখন আহিছে যিটো আনঅথৰাইজ যিটো আমি একচেপ্ট কৰিব পৰা নাই এতিয়া হ'ল কথা যে আমি দেখিছোঁ যে পৰিস্থিতি বৰ বেয়া অৱস্থা তেতিয়া আমি থানাত আমি অচিক আৰু এনেকৈ আমি FIR দিলোঁ SI মাতিলোঁ অচি ছাৰো আহিছিলে SIও আহিছিলে আহি ছাৰে গোটেইখিনি তদন্ত কৰিছে আৰু এইটো আমি থানা আমাৰ কোৰ্টলৈকে যাব কাৰণ আমাক এইটোৰ জাষ্টিচ লাগিবই তো ছোৱালী এজনীক এনেকৈ কেলেই কৰিব আৰু চৰকাৰে আমাক ইমান মহিলাসকলৰ যিটো মৰ্যাদাত ৰাখিছে সেই হিচাপত তেখেতে কি মনুষ্যত্ব জ্ঞান হেৰাই পেলাইছিল নেকি যে এজনী ছোৱালীক এনেকৈ হেৰেছমেণ্ট কৰি আছিলে আৰু অকল মই এগৰাক নকওক আৰু ইয়াতে ছিনিয়ৰ কেইগৰাকীও ইয়াতে কেইজন মানুহ ইয়াতে সাঙুৰি আছে পেক্ট আছে হয় দলবদ্ধভাৱে সিহঁতৰ এটা সেনেকুৱা ধৰণৰ এটা কি কৰি আছিলে
যেটো ইয়াত বৰ্তমান আছে নিপুণ বৰা তেখেতৰ বিৰুদ্ধে অভিযোগ হয় তেখেতৰ বিৰুদ্ধে নহয় ভাস্কৰ বৰুৱা হয় সেলস মেনেজাৰ হয় তেখেত হয় কিমান দিনৰ পৰা কৰি আছিল এটো মোটামুটি জানুৱাৰী মাহৰ পৰাই কৰি আছিলে অলপকে তাই বস্তুটো কাৰণ তাই দুখিয়া হয় কাৰণ তাই যদি চাকৰি যায় সংসাৰখন কেনেকৈ চলিব হেতু এটা তাই ভয় আছিল সেই কাৰণে তাই লাহে লাহে বস্তুটো নিজে প্ৰটেকশন দি আছিল যেতিয়া পৰ্যায়টো বহুত দূৰলৈকে গুচি গ'ল তেতিয়া এনেকুৱা ষ্টেপ ল'বলগীয়া হৈছে যেতিয়া বুজিবলৈ আহিছিল ফুটিবলৈ আহিছিল জানিবলৈ আহিছিল তেতিয়া কিবা ভাবো কি তেনেকুৱা ধমকি হয় দিছিলে আমি যেতিয়া কথাখিনি পাতিছো পাতি পিছত আমি যেতিয়া লাষ্ট ওলাই যাবলৈ ওলাইছো ইয়াৰ পৰা তাই দৌৰি আহিছে দৌৰি আহি কৈছে বাইদেউ এটা কথা কম চাওক এনেকে কৈছে হয় ভুক্তভোগী ভিক্টিমে আহি পেলাই দৌৰি আহি মানে কৈছে যে আপুনি বাইদেউ আপোনালোকে ওলাই গৈছে আৰু তেখেতে নামটো কি আছিলে নিপুণ বৰা বৰ্মন সামথিং হ'ব মই অকণমান হৈছে নিপুণ হয় আৰু নামটো তেখেতে মানে ধমকি দিছে তই কি কৰিব পাৰ চাওঁ তোৰ অৱস্থা বেয়া হৈ যাব নেক্সট টাইম এনেকুৱাকে ধমকি দিছে মানে